হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে গম পাইছেই চাগে BA BHC আৰু BCom-ৰ এক্সাম এইকেইদিনতে ষ্টাৰ্ট হ'ব। তো ফ্ৰেণ্ডছ, ক'ত গৈ এক্সাম দিব, কোনটো লিংকত গৈ দিব, কেনেকৈ কুৱেশ্যন আপলোড কৰিব, এইবিলাক চব কৈ আছোঁ আপোনালোকক এফালৰ পৰা। ব'লক ভিডিঅ'টো ফাৰ্ষ্ট ষ্টাৰ্ট কৰি লওঁ। মই হ'লোঁ শংকৰ আৰু আপোনালোকলৈ লৈ আনিছোঁ এক বিশেষ ইনফৰ্মেশ্যন এক্সাম ৰিলেটেড। চ' ফাৰ্ষ্ট এইটো দেখিছে গুৱাহাটী ইউনিভাৰ্চিটি এই যিটো ৱেবছাইট, তাতে আছোঁ মই। কিন্তু ইয়াত গ'লে আপোনালোকে একো কৰিব নোৱাৰিব, এনেই দি থৈছে। ইয়াত আপোনালোকৰ এটা লিংক আছে, যিটো লিংক মই মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থৈছোঁ। অৰ্থাৎ মোৰ ভিডিঅ'ৰ তলত যিবিলাক লিখা থাকে সহজ ভাষাত ক'বলৈ গ'লে, তাত চাব ব্লু কালাৰ ফাৰ্ষ্ট যিটো আখৰখিনি আছে, তাত গৈ ক্লিক কৰিলে আপোনালোকে গৈ লিংকটো পাই যাব। আৰু সেই লিংকটোত গৈ যেতিয়া আপোনালোকে কৰিব, বা বেলেগৰ পৰা লিংকটো কপি কৰিলেও হ'ল, সেই লিংকটোত গৈ আপোনালোকে যেতিয়া এণ্টাৰ কৰিব, তেতিয়াহে আপোনাৰ ইয়াৰ তলত আই এগ্ৰী বুলি এটা অপশ্যন আহিব। আৰু তাত গৈ এগ্ৰী কৰাৰ পিছতহে আপোনালোকে লগ ইন কৰিব পাৰিব। চ' মই দেখাই আছোঁ লিংকটো, মই এনেই ডিছক্ৰিপশ্যনত দি থৈছোঁ, আপোনালোকে কিন্তু তাত গৈ কৰিব লগ ইন, বা আপোনালোকে নিজে কৰিলেও হ'ল। এইটো দেখিছে লিংকটো দেখুৱাইছোঁ আপোনালোকক। লিংকটো মই ফাৰ্ষ্ট কপি কৰি ল'লোঁ, চিলেক্ট অল, কপি, দেখিলে ফটাফট কৰি আছোঁ কপি। এতিয়া জাষ্ট মই লিংকটো ৰ'ব পেষ্ট কৰি দিছোঁ, লিংকটো কৰি চাৰ্চ কৰি দিলোঁ। এতিয়া দেখিলে ডাইৰেক্ট আহি গ'ল। এইবাৰ দেখিছে আই এগ্ৰী তলত অপশ্যন আহি গৈছে, চিধা দেখিছে। ৰ'ব গাড়ী এখন আহিছে চাইডেদি, যাই ল'ব দিওঁ, চাউণ্ড ইফেক্ট নহ'লে নহ'ব ভাল। গ'ল। ৰ'ব এতিয়া আই এগ্ৰী অপশ্যনত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে তলত প্ৰচেছ অপশ্যন আহিল, দেখিলে গাড়ীবিলাক আহি আছে। ৰ'ব গ'ল বাৰু, দিয়ক। প্ৰচেছত ক্লিক কৰাৰ লগে লগে ৰ'ব ক্লিক কৰোঁ। প্ৰচেছ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে দেখিছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বিচাৰিছে, ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰ, ডেট অফ বাৰ্থ বিচাৰিছে। এইসমূহ অপশ্যন আমি দিয়াৰ পিছতহে বন্ধুসকল লগ ইন হ'ব। চ' ফাৰ্ষ্ট মোৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো কৈয়ে দিছোঁ আৰু উপায় নাই, দিয়ক। 200569 ৰ'ব মই পাহৰি থাকিলোঁ, ধেত তেৰিকা। ৰ'ব মনত পেলাই লওঁ ন, মোবাইল লগতে আছে যেতিয়া, কিহৰ চিন্তা। ৰ'ব এইটো আকৌ লগ ইন হৈছে, চিন্তা নকৰিব, মোৰ তাত আছে। বিচাৰি পালোগৈ দিয়ক লাষ্টত। এতিয়া আকৌ এবাৰ আই এগ্ৰী কৰি প্ৰচেছ কৰি দিছোঁ। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো মনত আহি গ'ল। এতিয়া ডাইৰেক্ট মুখস্থ মাৰি দিছোঁ, 0056970। নাম্বাৰটো কৈয়ে দিছোঁ আৰু উপায়টো নাই, 8876451499, 8876451499। ঠিকে আছে। ডেট অফ বাৰ্থটো এতিয়া কৈ দিওঁ। ফোন নাম্বাৰটো যে দিছোঁ সেইটো মোৰ নিজৰ নাম্বাৰ দেই। কিয় মোৰ নিজৰ নাম্বাৰ এইটো আপোনালোকক কৈ দিছোঁ, কিহৰ কাৰণে মই নাম্বাৰটো ক'লোঁ আপোনালোকক এতিয়া মই ক'ম। 12 মাৰ্চ 2002 মোৰ জন্মদিন, গতিকে মই সেইটো চিলেক্ট কৰিলোঁ। এতিয়া আপোনালোকেও গম পালে যে মোৰ 12 মাৰ্চত জন্মদিন। চ' ওপৰত নাম্বাৰটো আছে, প্লিজ উইচ কৰি কিবা গিফ্ট চিফ্ট দি দিব। আৰ্থিক অৱস্থা বহুত বেয়া বুলি নকওঁ, ভালেই বাৰু, হ'লেও দি দিব। এতিয়া ছাবমিট কৰিলে ইয়াত চাব, যিহেতু এক্সাম ষ্টাৰ্ট হোৱা নাই, গতিকে আমাৰ লগ ইন নহয়। এতিয়া লিংকটো মই দেখাই দিছোঁ, ইয়াত দেখাব ইয়ৰ লগ ইন ডিটেইল আৰ ইনভেলিড। কিয় দেখাইছে এইটো মই আপোনালোকক কৈ দিওঁ, কাৰণ এতিয়াও এক্সাম আমাৰ ষ্টাৰ্ট হোৱা নাই। এক্সাম ষ্টাৰ্ট হ'লে দেখাব আমাৰ। গতিকে এক্সাম ষ্টাৰ্ট হ'লে কি কৰিব এতিয়া, এক্সাম ষ্টাৰ্ট হ'লে এইদৰে আই এগ্ৰীত গৈ মই যে এইদৰে আই এগ্ৰী নহয়, এইটো ক'ৰবাত বেলেগতে গ'লগৈ। ৰ'ব বেক কৰি লৈছোঁ। এইদৰে আই এগ্ৰীত ক্লিক কৰি প্ৰচেছত গৈ লগ ইন কৰিব। কৰাৰ পিছত আপোনালোকৰ যিদৰে এডমিট ডাউনলোড কৰিছিল, সেইদৰে ইয়াত কুৱেশ্যন পেপাৰখন ওপৰত কিউ পেপাৰ বুলি এটা অপশ্যন থাকিব। তাত ক্লিক কৰাৰ লগে লগে আহি যাব ছাইডত কুৱেশ্যন পেপাৰ নামটো লিখি, ছাইডত ডাউনলোড অপশ্যন আহি যাব। তাত আপোনালোকে গৈ ডাউনলোড কৰিব। লগতে ডাউনলোড কৰি পেলাই লগ আউট কৰি দিব, বা কাটি দিব, মিনিমাইজ কৰি দিব, কিবা এটা কৰি দিব মুঠমাত। কাৰণটো কিয় কৈ দিওঁ মই, কাৰণ তেতিয়াহে যেতিয়া আপুনি চব লিখি কৰি কুৱেশ্যন পেপাৰখন ডাউনলোড কৰিলে, কুৱেশ্যন এনচাৰ লিখিলে, PDF বনালে। এইখিনিতে আৰু এটা কথা কৈ থওঁ, PDFটো বনোৱা ভিডিঅ' মই আগতে বনাইছোঁ, কেনেকৈ বনাব লাগে মোৰ ভিডিঅ' তলত লিংকটো দি থৈছোঁ, তাত গৈ চাব পাৰে। চ' PDFটো বনোৱাৰ পিছত আপলোড কৰিবৰ কাৰণে যিটো অপশ্যন পাব, সেইটো আপোনালোকে মিনিমাইজ কৰি বা কাটি থ'লেহে তেতিয়াহে আহিব। অৰ্থাৎ আপোনালোকে এইবিলাক চব লগ আউট কৰি থৈ দিব, পিছত লিখি কৰি হ'ল, আকৌ ইয়াত আহি আপোনালোকে লগ ইন কৰিব। লগ ইন কৰাৰ লগে লগে য'ত আপোনালোকে কুৱেশ্যন পেপাৰখন ডাউনলোড কৰিছিল, তাৰ ঠিক ছাইডতে আপলোড বা ছাবমিট অপশ্যন পাব। তাত গৈ চুজ ফাইলত গৈ ফাইলটো চিলেক্ট কৰি আপলোড কৰি দিব। কাম ফিনিছ, এক্সাম চেছ। এতিয়া মোৰো ভিডিঅ' চেছ,
থেংক ইউ ফ্ৰেণ্ডছ, ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ' ভাল লাগিলে।